তো বিক্রি করা মানে কিমান দিন হৈছে আপোনাৰ? নাই মই এই আগতে য'ত বিকিছিলোঁ তাৰপৰা বহুত দিন আমাক সেইফালে মানে আমাৰ এইটো তাৰপিছত মই বন্ধ কৰিছিলোঁ। এতিয়া মই এইফালে কাপোৰ চিলোৱা মেচিন বনাওঁ। তাৰ হোটেল এখনে ক'লে যে আপুনি মোক 10 কেজি আনি দিব। এই তেতিয়াহে আনিছে এইভাগে মই আৰু এইবিলাক বেপাৰ এৰি দিছিলোঁ। মই কাপোৰ চিলোৱাই মেচিন ৰিপেয়াৰিং কৰোঁ। এই তাতে নাগিনীমাৰত বনাওঁ। এই নাগিনীমাৰতে হোটেল এখনে কৈছিলে মই সেইভাগে এনেকৈ ইমানকণ মাংস বিকি মানুহৰ ঘৰ চলিব নোৱাৰে নহয়। অকণমান তেনে লৈ আহিছোঁ। আমাৰ এলেকাত মানে কিমান দিন হ'ল আপোনাৰ এইটো মানে ব্যৱসায় কৰাটো? মানে আজি 3 দিন হৈছে, মই বহুত দিন এৰি দিন আপোনাক ডেইলি গৈ থকা মেচিন বনাবলৈ যাওঁ। তাৰমানে মই আগতে আজি আপুনি কিমান মাংস মানে কিমান কেজি আনিছে আপুনি? মই মাংস 10 কেজি আনিছোঁ। 10 কেজি অকণমান দেখাই দিব পাৰিব নেকি মাংস? নিশ্চয় দেখাই দিম বাৰু। দেখাই দিয়ক। এইটো ক'ৰ পৰা লৈ আহিছে আপুনি? মানুহে আহি পেলাই দিয়ে আপোনাক মাংস দিয়ে আপুনি কেনেকৈ নাজানিব নামটো? নাম্বাৰ আছে মই নাগিনীমাৰ হোটেলখনত ইমানকণ মাংস নাগিনীমাৰ এইকণ হোটেলখনৰ নাম হোটেলখন এই মুছলিম হোটেলে হয়, নাগিনীমাৰত আছে। আপুনিতো লক্ষ্মীজান পাৰ হৈ যায়, হয় ক'ৰবাততো দিয়ে নিদিয়ে? আপুনি দিয়ে নিদিয়ে? মই ক'তো নিদিওঁ, আমাৰ ইয়াত নিদিওঁৱেই আৰু সেইবিলাক মই নকৰোঁ বেপাৰ। যিহেতু আজি আব্দুল জাবাৰ নামৰ এই ব্যক্তিজনে তেখেতৰ ঘৰ হয় গেলেকী জাতীয় বিদ্যালয়ৰ ওচৰত। তেখেতে এতিয়া যিহেতু 5 বছৰলৈকে মানে সি মাংস মানে ব্যৱসায় কৰি আছে আৰু সি মাংস গেলেকীৰ পৰা আপোনাৰ নাগিনী মৰালৈকে মানে সি তেখেতে ব্যৱসায়খন চলাই আছে। আৰু যিহেতু মানে অসম চৰকাৰে এইটো মানে ধৰ অবৈধভাৱে মানে বিক্ৰী কৰাটো নিষিদ্ধ কৰিছে, তথাপিও মানে এইটো চলি আছে। কিন্তু আজি মানে হাতে লুটি ধৰিছে আপোনাৰ উপকৃত ৰাইজে আৰু স্থানীয় ৰাইজে আৰু আমি আদিবাসী ছাত্ৰ সন্থাই আমি হাতে লুটে ধৰিছোঁ। আৰু যিহেতু আমি আমাৰ গেলেকী থানাত তেখেতৰ নামত এখন বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনালোঁ। তো বিক্ৰী কৰা মানে কিমান দিন হৈছে আপোনাৰ? নাই মই এই আগতে য'ত বিকিছিলোঁ তাৰপৰা বহুত দিন আমাক সেইফালে মানে আমাৰ এইটো তাৰপিছত মই বন্ধ কৰিছিলোঁ। এতিয়া মই এইফালে কাপোৰ চিলোৱা মেচিন বনাওঁ। তাৰ হোটেল এখনে ক'লে যে আপুনি মোক 10 কেজি আনি দিব। এই তেতিয়াহে আনিছে এইভাগে মই আৰু এইবিলাক বেপাৰ এৰি দিছিলোঁ। মই কাপোৰ চিলোৱাই মেচিন ৰিপেয়াৰিং কৰোঁ। এই তাতে নাগিনীমাৰত বনাওঁ। এই নাগিনীমাৰতে হোটেল এখনে কৈছিলে মই সেইভাগে এনেকৈ ইমানকণ মাংস বিকি মানুহৰ ঘৰ চলিব নোৱাৰে নহয়। অকণমান তেনে লৈ আহিছোঁ। আমাৰ এলেকাত মানে কিমান দিন হ'ল আপোনাৰ এইটো মানে ব্যৱসায় কৰাটো? মানে আজি 3 দিন হৈছে, মই বহুত দিন এৰি দিন আপোনাক ডেইলি গৈ থকা মেচিন বনাবলৈ যাওঁ। তাৰমানে ঠিক আছে। আজি আপুনি কিমান মাংস মানে কিমান কেজি আনিছে আপুনি? মই মাংস 10 কেজি আনিছোঁ। 10 কেজি অকণমান দেখাই দিব পাৰিব নেকি মাংস? নিশ্চয় দেখাই দিম বাৰু। দেখাই দিয়ক। এইটো ক'ৰ পৰা লৈ আহিছে আপুনি? মানুহে আহি পেলাই দিয়ে আপোনাক মাংস দিয়ে আপুনি কেনেকৈ নাজানিব নামটো? নাম্বাৰ আছে মই নাগিনীমাৰ হোটেলখনত ইমানকণ মাংস নাগিনীমাৰ এইকণ হোটেলখনৰ নাম হোটেলখন এই মুছলিম হোটেলে হয়, নাগিনীমাৰত আছে। আপুনিতো লক্ষ্মীজান পাৰ হৈ যায়, হয় ক'ৰবাততো দিয়ে নিদিয়ে? আপুনি দিয়ে নিদিয়ে? মই ক'তো নিদিওঁ, আমাৰ ইয়াত নিদিওঁৱেই আৰু সেইবিলাক মই নকৰোঁ বেপাৰ।